তিলেশ্বৰী বহিছ খুৰী আহক আহক এই তহঁতৰ নচাৰীজনী চাবলৈ আহিলো আকৌ এইজনী আকৌ বহিছা কাণ্ড দেখোন বৰ বেলেগ বোৱাৰী একেবাৰে ওপৰত বহিলে তই একেবাৰে তলত বহিলি যে মানে মোৰ বোৱাৰীজনী অকণমান মডাৰ্ণ এহঁতক আজিকালি আৰু মানে সেইবোৰ নধৰো বুজিছে খুৰী বহকচোন বহক জানো তহঁতিহে জানিবি আৰু এখন কিনো মডাৰ্ণ আগতে হ'লে আমাৰ এখন আৰু নিয়ম নাই দেই ডাঙৰ বোৱাৰী ভালনে তোৰ ভালে আপোনাৰ ভাল এই লগ বিচনী লগ হ'ব দে মই অৱশ্যে বেছি ইমান ভাল নাপাওঁ এয়াই সৰু বোৱাৰী নেকি মানুহ মাতিব নাজানে জানে বোৱাৰী আমাৰ খুৰীৰ ওচৰৰ ভালনে ভালেই তোমালোকৰ ভালেই তোমাৰ ঘৰটো পিছে ক'ত কৈছিলা মোৰ ঘৰ টাউনতে গোলাঘাট এই গোলাঘাট আমলাপতি যে সেইখিনি আকৌ আমলাপতি বৰ ধনী মানুহৰ ঘৰ ছোৱালীও খুৰী দিব তেতিয়াহ'লে পালি কি কৰি আছে নো একো নাই আমাক খুৰী নহয় তোমাক বৰ ধুনীয়া লাগিছে সেইটো কাৰণে কৈছো ডাঙৰ বাৰীতকৈ মানে তুমি অকণমান বেছি ধুনীয়া ইয়াত আহি মানে এইফালে মানুহবোৰ কথাবোৰ অকণ বেলেগ পাইছে আমাৰ টাউনত এনেকৈ কথা নাপাতে যে সিহঁতি মানে অকণমান ইংলিছ অলপ ইংলিছ নাজানোৱে আই এইটোৱে মোৰলৈকে অকণমান গণ্ডগোলেই হৈছে দিয়কচোন এই গৰম উঠিছে বোলে পিছে হেৰি নহয় কথা